তো আমি বৰ্তমান গৈ আছো মায়ঙত। আজি মানে মায়ঙৰ বস্তু কেনেকুৱা, মায়ং কেনেকুৱা, তো এইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম। তো লেটছ গো, আমি গৈ আছো মায়ঙত বাইকত ভিজিট। মোৰ লগত আছে দিবাকৰ। তো দুয়োটাই আজি যাম। মায়ং কেনেকুৱা, কি কথা, এইখিনি বস্তু আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া বাইক লৈছোঁ, আপোনালোকে দেখিছে, বাইকত ৰেডি হৈ আছোঁ। আমি বৰ্তমান মায়ং যাম। তো মায়ঙৰ যেনেকুৱা পৰিৱেশ, মায়ং কিহৰ কাৰণে বিখ্যাত, কি কথা, গোটেইখিনি মায়ঙৰ বস্তু আপোনালোকক দেখুৱাম। তো লেটছ গো, আগবাঢ়ো। বৰ্তমান আমি আহি পাইছোঁ পবিতৰা পাম আৰু আমি বৰ্তমান বাইকত ৰেডি কৰি আছোঁ। আপোনাৰ এয়া বাইকেৰে গৈ আছোঁ। আমি অলপ দূৰ গৈ পাই আমি মায়ং পাম। গোটেইখিনি আপোনালোকক কৈ আছোঁ। আমি আপোনালোকে দেখিছে এখন ব্ৰিজ হয়, সবল ব্ৰিজ। এখন ব্ৰিজ হয়, আপোনালোকে দেখিছে ধুনীয়া পৰিৱেশ আছে। আপোনালোকে চাই আছে। অলপ দেৰিকৈ আমি ৰাস্তা ইমান ভাল নহয়, আজি বৰষুণ দিছে। আপোনালোকে গৈ আছো। হাই ৱেল, আমি বৰ্তমান আহি পাইছোঁ পবিতৰা অভয়াৰণ্য। তো বলকচোন চাওঁ পবিতৰা অভয়াৰণ্যত কি আছে কি নাই। তো বলক আপোনালোকক পবিতৰা অভয়াৰণ্যলৈ লৈ গৈছোঁ। ইয়াৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য হয় আপোনালোকক দেখুৱাই আছোঁ। এয়া বৰ্তমান দিবাকৰ আৰু মই আপোনালোকক দেখুৱাবৰ কাৰণে আজি পবিতৰা অভয়াৰণ্যৰ ভিতৰত আহি গৈছোঁ। পবিতৰা বুলি ক'লে আমাৰ মনলৈ আহে, বহুত সৰুতে শুনিছিলোঁ পবিতৰাৰ ওলমা ব্ৰিজ এখন আছে। তো আপোনালোকক মই ওলমা ব্ৰিজখন পোনপ্ৰথমে দেখুৱাই লৈছোঁ। ইফালে চাব আপোনালোকে বেকগ্ৰাউণ্ডত এখন হৈছে এখন ওলমা ব্ৰিজ। ইয়াত আপোনালোকৰ বহুত ধৰণৰ মানুহ, বহুত পৰ্যটক আহে। আপোনালোকক মই দেখুৱাবৰ কাৰণে ট্ৰাই কৰিছোঁ। ইয়াৰ যিবোৰ ব্ৰিজৰ হয়, এই ব্ৰিজৰ আপোনালোকক মই ব্ৰিজখনত উঠি পিনে দেখুৱাম কেনেকুৱা হয়, কি হয়। ইয়াৰ পবিতৰাৰ লোকেশ্যন আপোনালোকক মই দেখুৱাই আছোঁ। কি সুন্দৰ লোকেশ্যন আপোনালোকক মই এংগুলৰ পৰা দেখুৱাইছোঁ, 4টা এংগুলৰ পৰা দেখুৱাইছোঁ ঘূৰি পিনে। ইয়াৰ পবিতৰাৰ কি ধুনীয়া পৰিৱেশ হয়, চাওক আপোনালোকে দেখিব। ব্ৰিজৰ মাজত মই বৰ্তমান ব্ৰিজত অৱস্থান কৰিছোঁ। ব্ৰিজৰ যিখিনি পৰিৱেশ হয়, এই পৰিৱেশখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া আমি বৰ্তমান ব্ৰিজখনত আহিছোঁ। এক ভয়ানক দৃশ্য। ব্ৰিজখনত মানে কি হয়, পানীও বাঢ়িছে। ব্ৰিজখন আপোনালোকে জানে ওলমা ব্ৰিজ হয়, ধৰং ধপং কৰি থাকে। তো ইয়াৰ যিখিনি লোকেশ্যন হয়, মই পানীখিনি আপোনাৰ পিছফালে চাব এটা বিল আছে। এই বিলটো আপোনালোকে দেখিছে, পিছফালে এটা বিল আছে। দলংখন বৰ্তমান লৰি আছে ভূমিকম্প অহাৰ দৰে। ইয়াৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাইছোঁ। চাওক ব্ৰিজখন কিমান ধুনীয়া লাগিছে। এয়া পবিতৰাৰ লোকেশ্যন। আপোনালোকে আহক পবিতৰালৈ আৰু পবিতৰাখন চাওক কিমান ধুনীয়া হয় পবিতৰা। তো আৰু আপোনালোকক মই দেখুৱাই আছোঁ কিছুমান লোকেশ্যন। এয়া বৰ্তমান আমি ব্ৰিজত আছোঁ। ইমান ধুনীয়া লাগিছে, ব্ৰিজত থাকি নিজে ক'ব পৰা নাই। তো আপোনালোকে কেনেকৈ গম পাব? আপোনালোকে নিশ্চয় আহক পবিতৰালৈ, গম পাব কেনেকুৱা হয় পবিতৰাৰ ব্ৰিজ। বহুত দূৰ অতিক্ৰম কৰাৰ পিছত আমি অকণমান ৰৈছোঁ। বহুত ভাগৰ লাগিছে। ইয়াৰে পবিতৰাৰ যিখিনি লোকেশ্যন হয় বিৰাট ধুনীয়া হয়। আপোনালোকক পবিতৰাৰ লোকেশ্যনখিনি দেখুৱাইছোঁ। ইয়াত মানে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ না, আপোনালোকে কেতিয়াবা যদি আহে ইয়াত থাকিয়ে যাব মন যাব। বিৰাট ধুনীয়া পৰিৱেশ হয়। তো আপোনালোকে চাব, বিল আছে ইয়াৰে, কি ধুনীয়া বিল। তো আপোনালোক এই ভিডিঅ'টো মই জাষ্ট প্ৰথম ব্লগ দিছোঁ। আপোনালোকে চাব পবিতৰাৰ ওপৰত মই ভিডিঅ' দিছোঁ, পবিতৰা কেনেকুৱা হয়, কি হয়। ইয়াৰে যিখিনি জলাশয় হয় আপোনালোকে চাব, বিল কি ধুনীয়া। বাৰে প্ৰতি আপোনালোকক দেখুৱাই থাকিব মন যায়। এই ওলমা ব্ৰিজখনৰ দৈৰ্ঘ্য আপোনালোকৰ কিমান হ'ব ইয়াত লিখা নাই, তথাপিও মই অনুমানত ধৰিছোঁ। ইয়াত আপোনালোকৰ কিমান মিটাৰ হ'ব? 150 মিটাৰ মান হ'ব মিনিমাম। 100 মিটাৰ আমাৰ সেইখন ফিল্ডখনতে 150 মিটাৰ মান হ'ব আপোনালোকৰ টোটেলৰ। দেখিছে আপোনালোকৰ লোকেশ্যন ইমান ধুনীয়া। 100 মিটাৰ মান হ'ব। অল ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে আজি এইখিনি কষ্ট কৰিছোঁ। চাওক ভিডিঅ'টো, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জেগাৰ পৰা আমি আপোনালোকক দেখুৱাম। ছাবস্ক্ৰাইবো কৰিব লগতে, নাপাহৰিব। মানে বহুত জেগাত আমি যাম, বহুত ধৰণৰ বস্তু আপোনালোকক দেখুৱাবলৈ যাম। এইটো আমাৰ প্ৰথম ব্লগ হয় হা। মই এনেকুৱা ভিডিঅ' এডিটিঙো নাজানো, জাষ্ট ভিডিঅ'টো কৰিছোঁ আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে। পবিতৰাৰ পৰা ব্লগ দেখুৱাইছোঁ। তো নেক্সট মই দেখুৱাম পবিতৰাত আপোনালোকৰ আছে পানীৰ পৰা। মই পবিতৰাৰ কিছুমান যদি পাৰোঁ চেষ্টা কৰোঁ আৰু কিছুমান ভিডিঅ' ক্লিপ ল'বলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিব পাইছে গড়, মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। পবিতৰাৰ গড় হয়, বানপানী হৈছে তো গড়বিলাক আপোনালোকে তথাপিও মনিব পাব। এইটো আপোনালোকে দেখিছে গড় পবিতৰাত আছে। অকল এটা বুলি নহয়, আপোনালোকে আকৌ মই গড় দেখুৱাইছোঁ, আছে ওচৰে পাজৰে। চাব আপোনালোকে বহুত দূৰত আছে গড়। এয়া আপোনালোকে গড় দেখিছে বহুত দূৰত। মই জুম কৰি পিনে দেখুৱাইছোঁ। বিভিন্ন ধৰণৰ প্ৰজাতিৰ গড় ইয়াত আপোনালোকে দেখাব। এইটো এশিঙীয়া গড় হয়, বা দূৰত মহ আছে। তথাপিও আপোনালোকৰ পবিতৰাৰ যিবোৰ সৌন্দৰ্য হয়, সৌন্দৰ্যবোৰ দেখুৱাই যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।
বহু কষ্ট কৰি আপোনালোকৰ কাৰণে আজি ব্লগছটো বনাইছোঁ বিভিন্ন ধৰণৰ বস্তু কেনেকুৱা হয় পবিতৰাৰ তাৰ ওপৰত আপোনালোক মই টপিক্স বা মায়ঙৰ কিছুমান বস্তুৰ ওপৰত আজি ভিডিঅ' বনাইছোঁ চাব আপোনালোকে লাহে লাহে চাই থাকক দেখিব বিভিন্ন ধৰণৰ বাৰেৰহীয়া সংস্কৃতি এয়া দেখিছে ৰাস্তা পথ ইমান বৰ্তমান ভালে নাই বোকা আছে আপোনালোকৰ ইয়াৰে যিটো MLA হয় পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে এইবিলাক দেখা নাই তো এতিয়ালৈকে ভাল কৰা নাই এই ভিডিঅ'টোৰ যোগে তেখেতকো মই কৈছোঁ যাতে এই ৰাস্তাটো সোনকালে পকীকৰণ কৰে আপোনালোকে গৈ থাকক আমাৰ লগত আজি যিটো ভিডিঅ' আছে ভিডিঅ'টো আপোনালোকে দেখা পাব দেখিবলৈ পাইছে কেনেকুৱা কি ধৰণৰ এশিঙীয়া গড় মায়ং মৰিগাঁও জিলাৰ মায়ং অঞ্চলত পবিতৰা নামৰ এখন অভয়াৰণ্য আছে আপোনাৰ নিজে দেখিবলৈ পাইছে কেনেকুৱা কি ধৰণৰ হয় ইয়াতে এশিঙীয়া গড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্য আপোনাৰ নিজে চাওক কেনেকুৱা কি পৰিলক্ষিত যদি আপোনাৰ দেখা নাই শুনা নাই নিশ্চয় আহি এবাৰ চাওক উপভোগ লওক কেনেকুৱা কি কথা হয় বাৰে বৰণীয়া সৌন্দৰ্যৰে ভৰপূৰ এখন পবিতৰা অভয়াৰণ্য হয় ইয়াতে চৰাই চিৰিকটি নানান ধৰণৰ প্ৰজাতিৰে ভৰপূৰ এখন অভয়াৰণ্য হয় নিজে চাই লওক এবাৰ দেখক কেমন আছে ঋতুপনক দেখুৱাবলৈ অনুৰোধ জনাইছো কেনেকুৱা ধৰণৰ কি গড় চাই লওক এশিঙীয়া গড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্য ৱেল পবিতৰাতে আছো আপোনালোকৰ ইয়াৰ যিখিনি লোকেশ্যন হয় লোকেশ্যনখিনি আপোনালোকে চাব বিৰাট ধুনীয়া লোকেশ্যন হয় মই আপোনালোকৰ লোকেশ্যনখিনি দেখুৱাই আছো পবিতৰাৰ এয়া আপোনালোকৰ পবিতৰাৰ লোকেশ্যন হয় বিৰাট বিউটিফুল লোকেশ্যন হয় ইয়াতে আপোনালোকৰ ফটোগ্ৰাফি কৰিব বা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে বিৰাট ধুনীয়া প্লেচ হৈছে এয়া আপোনালোকক মই দেখুৱাই আছো ল'ৰা ছোৱালী খেলাৰ কাৰণে বৰ ধুনীয়া ঝুলনা আছে মই এবাৰ ঝুলনাত উঠি এই চাওক আপোনালোকে এয়া আমাৰ ঝুলনাত ঝুলিছো বিৰাট ধুনীয়া কেনেকুৱা অনুভৱ দিবা কৰ এনেকুৱা ধুনীয়া বিউটিফুল ঠাই কবলৈ ভাষা নাই ধূলি এনেকুৱা লাগিছে যেন ধূলিয়ে থাকো কি কব আৰু এবাৰ যোনে ধূলি পোৱা নাই এবাৰ আহক ধুলক নিশ্চয় ভাল লাগিলে আৰু আহি থাকিব মন কৰিব ঝুলনা ইজ ভেৰি বিউটিফুল পবিতৰা ঝুলনা বুলি নহয় পবিতৰা ইয়াৰ লোকেশ্যন বিলাক আপোনালোকে দেখুৱাইছো ইয়াৰ যিখিনি লোকেশ্যন হয় বিৰাট বিউটিফুল হয় আপোনালোক এটা এটাকে দেখুৱাই আছো ইয়াৰ যিখিনি লোকেশ্যন হয় চাব ইয়াত আপোনালোক আৰু এটা মই ঘৰ দেখা পাইছো ঘৰটো আপোনালোক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো ইয়াত চাব এইটো এটা ঘৰ হয় মানে এইটো বিশ্ৰামস্থলীৰ দৰে হয় এটা ঘৰ হয় এই ঘৰটোত আপোনালোকে কি হয় বহুত ধৰণৰ লোকেশ্যন উপভোগ কৰিব পাৰিব স্পেচিয়েলি যদি ফটোগ্ৰাফি হয় আপুনি ইয়াৰ পৰা ধুনীয়া ধুনীয়া ফটোশ্বুট কৰিব পাৰিব লগতে আপোনালোকে পবিতৰাৰ যিখিনি সৌন্দৰ্য হয় ইয়াৰ পৰা সুন্দৰকৈ চাব পাৰিব চাব ইয়াত আপোনালোকক দেখুৱাইছো এখন বিলখন যি হয় বিলখন আপোনালোক সম্পূৰ্ণ দেখা গৈছে ইয়াত এইখন পিছফালে মোৰ বেকগ্ৰাউণ্ডত দেখা পাইছে যিখন আপোনাৰ ব্ৰিজখন দেখিছিলে অলপ আগত এই ব্ৰিজখন পিছফালে আছে আৰু ইফালৰ বেকগ্ৰাউণ্ড যদি চাই আপোনালোকৰ অসমৰ এশিঙীয়া গড় এই গড়ৰ প্ৰতিমূৰ্তি পিছফালে আপোনালোকে দেখা পাইছে গড়ৰ প্ৰতিমূৰ্তি দিয়া আছে তো গড়ৰ প্ৰতিমূৰ্তিৰ লগতে ইয়াৰ আপোনালোকৰ ধুনীয়া সৌন্দৰ্য যদি আছে মুঠৰ ওপৰত অনুভৱ বিৰাট ধুনীয়া আপোনালোকে যদি আহে ইয়ালৈ আহিব বিৰাট বিউটিফুল প্লেচ ক'বৰ কাৰণে উপায় নাই আমাৰ ফাৰ্ষ্ট ব্লগ আছিলে আপোনালোকক দেখুৱাই থাকিম তো ছাবস্ক্ৰাইব কৰক ঋতুপন ডেকা চেনেল পাৰিলে কমেণ্ট কৰিব কেনেকুৱা হৈছে আমাৰ ফাৰ্ষ্ট ব্লগটো অ'কে লেটছ গো আকৌ দেখুৱাই আছো আপোনালোকে দেখিছে পবিতৰাৰ পিছফালে মোৰ যিটো এশিঙীয়া গড়ৰ প্ৰতিমূৰ্তি কৈছিলো মই ইয়াতে এশিঙীয়া গড় আৰু এজনী ধুনীয়া ৰূপৱতী সৌন্দৰ্য এওঁৰ নামটো মই অৱশ্যে জনা নাই তথাপিও তেখেতৰ এটা সৌন্দৰ্য ধুনীয়াকৈ ইয়াতে দি থোৱা হৈছে তথাপিও ইয়াৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য মই দেখুৱাইছো ইয়াৰ পিছফালে এডাল মধুৰিআম গছ আছে বিৰাট ধুনীয়া হয় আৰু ইয়াৰ যিখিনি লোকেশ্যন হয় যথেষ্ট ৰ'দ পৰিছে তথাপিও মই দেখুৱাইছো আপোনালোকৰ এয়া আকৌ এখন আমি ঝুলনা পাইছো ঝুলিবৰ কাৰণে এয়া চাব এখন ঝুলনা হয় সিফালে এজন উঠিছে ইয়াত এজন উঠিছো বিৰাট অনুভৱ বিৰাট ধুনীয়া অনুভৱ আপোনালোকে আহিলে গম পাব এই ঝুলনাখনত ঝুলি বিৰাট ধুনীয়া লাগে এয়া দেখিছে আপোনালোকে পবিতৰাৰে লোকেশ্যন হয় এইখন এখন আপোনালোকৰ পানীত চলা ব্ৰাছ হয় অৰ্থাৎ পানীত চলা জাহাজ হয় এইবিলাক আপোনালোকৰ একচুৱেলি আমাৰ কাৰণে নহয় সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয় যিবিলাক দেখি ডাঙৰ ডাঙৰ মন্ত্ৰী MLA আহে সিহঁতৰ কাৰণে হয় ইয়াত আপোনালোকৰ যিটো ধৰণৰ জলপ্ৰপাত আছে যিটো ধৰণৰ আপোনালোকৰ বিল আছে এই বিলটোত এইবিলাক চলাচল কৰে আপোনালোকক মই দেখুৱাইছো ইয়াতে দুখন আছে ব্ৰিজ এখন পিছফালে আছে এখন তলফালে আছে এয়া আপোনালোকৰ ব্ৰাছ হয় আৰু আমি আপোনালোকক ইয়াৰে লোকেশ্যনবিলাক দেখুৱাই আছো কেনেকুৱা ধৰণৰ সেয়া পবিতৰাৰ লোকেশ্যন হয় তো আহক পবিতৰাত এনজয় কৰক পবিতৰাৰ দৃশ্যৰ লগত আপোনালোকে ঠিক আছে এয়া আমি পবিতৰাৰ পৰা ৰিটাৰ্ণ হৈছো ঘৰলৈ এয়া আপোনালোকৰ পবিতৰাৰ সৌন্দৰ্যবিলাক এৰি থৈ আহিছো এয়া আমি ৰিটাৰ্ণ হৈছো ঘৰলৈ এইবাৰ ড্ৰাইভাৰ হৈছে নিৰাপদ হাই দৌৰ এয়া মই পিছত বহিছো এয়া আমি গৈছো ঘৰলৈকে দিবাকৰ চে হাই
ঠিক আছে, আকৌ আমি নেক্সট ব্লগ এটাৰ লগত লগ পাম। এইটো আমাৰ প্ৰথম ব্লগ আছিলে পবিতৰা, যিহেতু ঘৰৰ ওচৰতে পবিতৰা হয়, সেইকাৰণে পবিতৰাৰ পৰা এটা ব্লগ আপোনালোকক তো ভিডিঅ'টো চাই পিনে কেনেকুৱা লাগিছে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব ঋতুপন ডেকা চেনেলটো হয়। নতুন চেনেল হয়, আপোনালোকে আশা কৰোঁ ছাপোৰ্ট কৰিব। তো ঠিক আছে, আজিলৈ আপোনালোকক এৰিছোঁ। আমাৰ নেক্সট আকৌ এটা ভিডিঅ' এতিয়া ব্লগছ আপোনালোকৰ সৈতে লগ পোৱাৰ আশাৰে আজিৰ ব্লগছ আপোনালোকক ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই পবিতৰা, বাই বাই, নেক্সট লগ পাম।